কোনে ভাবিছিল যে এজন কলেজ ডিগ্ৰী নথকা বা কলেজ ড্ৰপ আউট শিক্ষক আজি ভাৰতৰ আটাইতকৈ বেছি ইনকাম কৰা টিচাৰ হ'বগৈ এটা সাধাৰণ কোচিং চেণ্টাৰত ফিজিক্স পঢ়োৱাৰ পৰা আৰম্ভ কৰিছিল তেওঁ টিচিং জাৰ্নি আৰু আজি ৮,০০০ কোটি টকীয়া এডুকেশ্যন বেছড কোম্পানীৰ মালিক হয় মই ক'ব গৈ আছোঁ মিষ্টাৰ অলক পাণ্ডেৰ বিষয়ে যাক সকলোৱে মৰমত ফিজিক্স ৱালা বুলি জানে লক্ষাধিক ষ্টুডেণ্টৰ মৰমৰ শিক্ষক আৰু সকলোৰে ইনস্পিৰেশ্যন অলক পাণ্ডে কেনেকৈ এজন সাধাৰণ শিক্ষকৰ পৰা এটা ডাঙৰ ৮,০০০ কোটি টকীয়া এডুকেশ্যন বেছড কোম্পানীৰ মালিক হ'লগৈ কিয় সকলোৱে ফিজিক্স ৱালাক ইমান ভাল পায় কিয় সকলোৱে কয় যে ফিজিক্স ৱালা ইজ নট এ কোম্পানী ইটছ এন ইমোশ্যন ফিজিক্স ৱালা এটা কোম্পানী নহয় ই সকলোৰে আৱেগ আৰু অনুভৱ আপোনাৰ নিশ্চয় মনত আছে ২০২২ চনৰ আমাৰ অসমৰ বিজ্ঞান শাখাৰ শিক্ষাস্থানপ্ৰাপ্ত ধৃতৰাষ্ট্ৰ কলিতা তেওঁ এই ফিজিক্স ৱালাৰ ষ্টুডেণ্ট আছিল ফিজিক্স ৱালাৰ পৰা যি অনলাইন কোৰ্চ লৈছিলোঁ মোৰ প্ৰায় 70% কোৰ্চ কমপ্লিট কৰিছে ছেকেণ্ড ইয়াৰৰ গতিকে ফিজিক্স ৱালাৰ তাতে যদি মই কোচিং নল'লোহেঁতেন মই হয়তো এইটো ৰিজাল্ট কৰিব নোৱাৰিলোহেঁতেন আৰু লগতে তাৰ পৰা মোৰ এইটো লাভ হ'ল যে মই এণ্ট্ৰেঞ্চ পৰীক্ষাটো কোৱালিফাই কৰিবলৈ সক্ষম হ'লোঁ আহক বন্ধুসকল আজি এই ভিডিঅ'ৰ জৰিয়তে জানো সেই মহান শিক্ষক অলক পাণ্ডেৰ সংঘৰ্ষৰে ভৰা জীৱনৰ কিছু কথা যি আপোনাক প্ৰেৰণা দিব ফিজিক্স ৱালাৰ ফাউণ্ডাৰ মিষ্টাৰ অলক পাণ্ডেৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ এলাহাবাদ চহৰৰ এটি অতি সাধাৰণ লোৱাৰ মিডল ক্লাছ ফেমিলিত তেখেতৰ দেউতাকৰ আৰ্থিক অৱস্থা ইমানেই বেয়া আছিল এটা সময়ত তেওঁলোকৰ নিজা ঘৰখন তেওঁ বিক্ৰী কৰি দিবলগীয়া হৈছিল যাতে সেই পইচাৰে সৰু সুৰা বিজনেছ চলায় আৰু নিজৰ পৰিয়ালটোক ভৰণ পোষণ কৰিব পাৰে নিজা ঘৰ বিক্ৰী কৰি অলক পাণ্ডেৰ পৰিয়াল এটি সামান্য ৰুমত ভাড়াতীয়া জীৱন কটাইছিল আৰু সেই সামান্য ৰুমৰ পৰাই শিক্ষা গ্ৰহণ আৰম্ভ কৰিছিল অলক পাণ্ডে কিন্তু তেওঁ সপোন সামান্য নাছিল তেওঁ আৰ্থিক অভাৱক কেতিয়াও বাহানা দিয়া নাছিল তেওঁ ক্লাছ 8ৰ পৰাই টিউশ্যন পঢ়োৱা আৰম্ভ কৰি দিছিল তেওঁতকৈ সৰু ক্লাছৰ ষ্টুডেণ্টক পঢ়াত মেধাৱী আৰু সুখ্যাতিৰে হায়াৰ ছেকেণ্ডেৰী এক্সাম পাছ হোৱাৰ পাছত অলক পাণ্ডেৰ ইচ্ছা আছিল এজন IIT ইঞ্জিনিয়াৰ হোৱাৰ কিন্তু তাৰ বাবে প্ৰয়োজন হোৱা বহু আকাশলংঘী কোৰ্চ কৰিবলৈ তেওঁৰ হাতত সামৰ্থ্য নাছিল গতিকে তেওঁ উত্তৰ প্ৰদেশৰ এখন ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যন কৰিলে কিন্তু তাৰ বাবেও তেওঁ বেংকৰ পৰা এডুকেশ্যন লোন ল'বলগীয়া হৈছিল ইমানতো কিন্তু তেওঁৰ সমস্যা শেষ নহ'ল এফালে ইঞ্জিনিয়াৰিং কলেজৰ আওপুৰণীয়া কোনোদিনে কামত নহা চিলেবাছ আৰু আনফালে জীৱনত কিবা এটা ডাঙৰ কৰিব বিচৰা সপোন দুয়োৰে মাজত যেনে ডাঙৰ ব্যৱধানৰ সৃষ্টি হ'ল যাৰ বাবে অলক পাণ্ডে ইঞ্জিনিয়াৰিং ডিগ্ৰী আধাতে ত্যাগ কৰি আকৌ জইন কৰিলে কোচিং চেণ্টাৰত ফিজিক্স পঢ়াবলৈ কোচিং চেণ্টাৰত অতি কম সময়ৰ ভিতৰত পপুলাৰ হৈ উঠা ফিজিক্স টিচাৰ মিষ্টাৰ অলক পাণ্ডে পঢ়োৱা ষ্টাইলো কিন্তু অলক আৰু ইউনিক আছিল প্ৰথম কথা ফিজিক্স পঢ়োৱাৰ প্ৰতি তেওঁ ইমানেই ডেডিকেটেড আছিল যে তেওঁ শৰীৰৰ কিছু অংশত ফিজিক্সৰ সূত্ৰ বা ফৰ্মুলাৰ টেটু বনাই লৈছিল আনকি তেওঁ নিজে পিন্ধা কাপোৰত ফিজিক্সৰ ফৰ্মুলাৰ প্ৰিণ্ট কৰাই পিন্ধিছিল যি তেওঁ ষ্টুডেণ্টক ফিজিক্সৰ প্ৰতি আকৰ্ষিত কৰিছিল আৰু ফিজিক্স পঢ়িবলৈ ইনস্পায়াৰ কৰাইছিল দ্বিতীয় কথা ষ্টাডি মিক্স উইথ কমেডিয়ান ড্ৰামা তেওঁ এক্টিং আৰু কমেডিৰ মাজেৰে পঢ়াই পদাৰ্থ বিজ্ঞানৰ জটিল কথাবোৰ অতি সহজ আৰু সাধাৰণ কৰি পেলাইছিল যাতে তেওঁ ষ্টুডেণ্টে জটিল বিজ্ঞানৰ কথাবোৰ বুজাত কোনো প্ৰব্লেম নহয় আৰু ঘণ্টা ঘণ্টা বৰিং নোহোৱাকৈ IIT JEE NEET আদিৰ দৰে কঠিন পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰে অলক পাণ্ডেৰ পপুলাৰিটি আৰু বাঢ়িব ধৰিলে তাৰ মাজতে তেওঁ ইউটিউবত অনলাইন ফিজিক্স ক্লাছ কৰিব আৰম্ভ কৰি দিলে আৰু লাহে লাহে কেৱল ফিজিক্স পঢ়োৱাতে সীমিত নাথাকি কেমেষ্ট্ৰি মেথমেটিক্স বায়'লজি আদিকে ধৰি সকলো ছাবজেক্টৰে ফুল চিলেবাছ কভাৰ কৰাৰ কথা চিন্তা কৰিলে যাতে তেওঁ ষ্টুডেণ্টে এটি উন্নত মানদণ্ডৰ কোৰ্চ অতি কম খৰচত লাভ কৰিব পাৰে আৰু সেইবাবে তেওঁ আৰু বহু উন্নত মানদণ্ডৰ শিক্ষকৰ লগত মিলি স্থাপনা কৰিলে ফিজিক্স ৱালা প্ৰাইভেট লিমিটেড আৰু তাৰ পৰাই আৰম্ভ কৰি দিলে IIT JEE NEET আদিৰ দৰে ইম্পৰ্টেঞ্চ এক্সামৰ প্ৰিপেৰেশ্যন কৰা অতি সহজ আৰু কম খৰচত অলক পাণ্ডেৰ মূল উদ্দেশ্যই যিহেতু দুখীয়া আৰু সাধাৰণ শ্ৰেণীৰ ছাত্ৰক ভাল আৰু উন্নত মানদণ্ডৰ কোৰ্চ প্ৰদান কৰা আছিল গতিকে তেওঁ অতি কম খৰচত IIT JEE NEET আদিৰ দৰে কম্পিটিটিভ এক্সামৰ চিলেবাছ কভাৰ কৰি এটা এপছ লঞ্চ কৰিলে যিটো নাম দিলে ফিজিক্স ৱালা ফিজিক্স ৱালা এপছ লঞ্চ হোৱাৰ লগে লগে হিট হ'ব ধৰিলে কিয়নো যিটো সময়ত মাৰ্কেটত সেই একেবোৰ কোৰ্চ 15-20 হাজাৰৰ পৰা ধৰি লাখ টকাৰ ভিতৰত বিক্ৰী হৈ আছিল সেই একেটা সময়তে সকলোৰে মৰমৰ অলক পাণ্ডে ছাৰে মাথো 999 টকাত তেনে কোৰ্চ প্ৰদান কৰিব ধৰিলে গতিকে সকলোৱে কয় ফিজিক্স ৱালা ইজ নট এ কোম্পানী ইটছ এন ইমোশ্যন আৰু ফিজিক্স ৱালা এপ লঞ্চ হোৱাৰ দিনাই 24 ঘণ্টাৰ ভিতৰত লাখৰ ওপৰত ইনষ্টল হ'ল যি বাকীবোৰ এডটেক কোম্পানীৰ কাৰণে পৰিচানিৰ বিষয় হৈ পৰিল সেই সময়ত মাৰ্কেটত অলৰেডি এষ্টাব্লিছ হৈ থকা এডটেক কোম্পানী যেনে বাইজুছ বেদান্ত আন একাডেমী সকলোৱে মিলি ফিজিক্স ৱালাক ডুবাবলৈ ফুল চেষ্টা কৰিব ধৰিলে এটা কোম্পানীটো ফিজিক্স ৱালা ফাউণ্ডাৰ অলক পাণ্ডে ছাৰক 75 কৰোৰ পৰ্যন্ত অফাৰ কৰিছিলে যাতে তেওঁ ফিজিক্স ৱালাক ত্যাগ কৰে কিন্তু অলক পাণ্ডে ছাৰ মান্তি নোহোৱাত ফিজিক্স ৱালাৰ কেইজনমান বেলেগ টিচাৰক তেওঁলোকে তাতকৈ বহু দাম দি ফিজিক্স ৱালাৰ পৰা আঁতৰাই লৈ গ'ল কিন্তু অলক পাণ্ডে ছাৰ কেতিয়াও হাৰ মানিব নোখোজে তেতিয়া তেওঁ পাব্লিকলি এনাউন্স কৰিলে তোমালোকে এজন নিবা আমি তেনেকুৱা 100জন লৈ তেওঁ আৰু বহু ভাল আৰু উন্নত কোৱালিফাইড শিক্ষক ফিজিক্স ৱালাত এড কৰালে গতিকে ফিজিক্স ৱালা কোম্পানী আজি 8,000 কোটি ভেলুৱেশ্যনৰ এটা এডটেক কোম্পানী হিচাপে এষ্টাব্লিছ হ'বলৈ সক্ষম হ'ল ৰিপৰ্ট অনুসৰি আজিলৈকে 2500+ ষ্টুডেণ্ট চৰকাৰী মেডিকেলত
পঢ়ি আছে 1500 প্লাছ ষ্টুডেণ্ট IITত ছিলেকশ্যন হৈছে আৰু বিভিন্ন কম্পিটিটিভ এক্সামত ফিজিক্স ৱালাৰ ষ্টুডেণ্ট ছিলেক্ট হ'বলৈ সক্ষম হৈছে যি সঁচাই এক গৌৰৱৰ কথা বন্ধুসকল এয়াই আছিল শিক্ষা কম খৰচত প্ৰদান কৰিব বিচৰা এজন শিক্ষকৰ সফলতা আঁৰৰ কাহিনী তেওঁৰ কাহিনীটো ভাল লাগিলে লাইক কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ এই যাত্ৰাত সহযোগিতা কৰিব বুলি আশা কৰিলোঁ শ্বেয়াৰ কৰক ভিডিঅ'টো সেইসকলক যিসকলে জীৱনত কিবা এটা কৰিব বিচাৰে থ্যাংকছ ফৰ ৱাচিং জয় আই অসম